এইয়া ফুচকা খাম আমি সকলোৱে বনাই আছে আমাৰ বায়ে এয়া নমস্কাৰ স্বাগত মোৰ এটা নতুন ভিডিঅ' লৈ আৰু আমি আজি এয়া ফুচকা বনাই খাম বুলি ভাবিছোঁ কি কৈ দিলা তোমালোকে কি আয়োজন কৰিছা ফুচকা দাদা হাতী আৰু ঘৰৰ পৰা পোনে পোনে এয়া ৰাঙলী পথাৰ নাহৰকটীয়াৰ অধিৱেশনলৈ অহা হ'ল আৰু ইয়াত শংকৰী সংঘৰ 91 সংখ্যক অধিৱেশন পাতিছে আৰু তাৰে কিছু বাণিজ্য মেলাৰ আমি সংগ্ৰহ কৰিছোঁ আৰু ইয়াতে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ সিমানেই বাকী আমাৰ এই অধিৱেশনখনৰ থলীটো বহুতেই বিৰাটেই ডাঙৰ আমি গোটেইখিনি ঘূৰিবলৈ সক্ষম নহ'লোঁ ইয়াৰ কিছু দৃশ্য আমি ইয়াত তুলি ধৰিছিলোঁ আৰু ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ অধিৱেশনলৈ আহিছোঁ আমি ভাইটি ভণ্টি বা ভাগিন সকলোৱে আহিছোঁ ইয়াত বেছি ঠাই আমি নুঘূৰিলোঁ বৰষুণো পৰিবলৈ হৈছিলে কাৰণে সেয়া ভাইটি বা ভাগিন খাদ্য বিভাগ মাৰ্কেটিং এইখিনি হৰাইখিনি ধুনীয়া টকাচোন হয় নি গগনা কি ধুনীয়া নহয়নে এইকেইটা দেখিবলৈ ধুনীয়াকৈ বুজাইছে এইবিলাক এইটো হ'ল সৰু ল'ৰা ছোৱালীৰ খেলনা সামগ্ৰী মাজৰ ফালৰ পৰা উঠি ছাইডৰ ফালৰ পৰা তললৈ নামি চুঁচৰি দিব পাৰি আমাৰ ভণ্টি ছোৱালীজনী উঠি গৈছিল কিন্তু বহুত দেৰি হ'ল তাই উঠি যোৱা আৰু নামিবলৈ সময়ত ডাঙৰবিলাকে লৰাই দিয়াৰ কাৰণে তাই কান্দি দিছিল ভিডিঅ'টোত ভালদৰে দেখুৱাব নোৱাৰিলোঁ বাৰু ইয়াৰ পিছদিনাখন আমাৰ সকলো আলহী যাবলৈ সাজু হৈ আছে মই ভণ্টিক থ'বলৈ আহিছোঁ এয়া এইজনী আমাৰ বেটি বাই কৈ দিয়া আমাৰ বেটি যাবগৈ আমাৰ আলহী যাবলৈ ওলাইছে ঘৰলৈ আমি ৰাস্তাত বাছৰ কাৰণে ৰৈ আছোঁ মাহঁত গ'লগৈ মাহঁতক খুলিব নোৱাৰিলোঁ বাইকত গ'লগৈ মাহঁতে ভণ্টি যাব বাছত
আছে আমি বাছৰ কাৰণে ৰৈ আছোঁ বৰষুণ দিব লৈছিলে কিন্তু এতিয়া ৰ'দ ওলাইছে ভালে হৈছে বাৰু এয়া আমি ৰাস্তাতে ৰৈ আছোঁ গুড আফটাৰনুন আমি আলহী থৈ আহিলোঁ আমি স্কুলৰ পৰা আহিলোঁ আৰু বাৰ বিয়াত আমি খুব নাচিলোঁ গোটা মই নাচি আছোঁ গোটা লাগে আমাৰ ভাগিনজনী আশীৰ্বাদ কৰিব তেওঁলোকৰ জীৱন মানে জীৱনটো পাবৰ কাৰণে স্কুলৰ পৰা আহি গ'লোঁ স্কুলে নগ'লোঁ স্কুলো নগ'লোঁ আৰু স্কুল এতিয়া কাইলৈ খুলিব এতিয়া নখোলে এতিয়া বন্ধ হৈ গ'ল আজি এইটো হাই কচোন से मैं को साइकिल मैंने ढेर सारे वीडियो बना कमेंट करो मुझे नीचे रेड कलर का कमेंट दिखा ना इसको दबा दो बाय बाय